সাহিত্য সভাৰ সভাপতি এইটো ক্ষেত্ৰত বিবৃতি দিছে তেওঁৰ লৰাই গুটে জীবন ইংৰাজী মাধ্যমৰ স্কুলত পঢ়িছে আমাৰ কুল শইকীয়া ছাৰৰ লৰা আপোনালোকে পঢ়ি চাব হিমন্ত বিশ্ব শৰ্মাৰ লৰা ক'ত পঢ়িছে ইংৰাজী স্কুলত পঢ়িছে কুল শইকীয়া লৰা ছোৱালী ক'ত পঢ়িছে লৰা নাম চাব মই মোক পঠাই দিছে ক'ত পঢ়িছে ইংৰাজী মাধ্যমত পঢ়িছে দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰিব নালাগে আমি যোনে এই কথা কব তেওঁলোকৰ লগত আমি আলোচনা কৰিম প্ৰভাইডেড তেওঁলোকে আমাক এখন লিখি দিব অন ওথ যে মোৰ ল'ৰা ছোৱালী ইংৰাজী স্কুলত নহয় আৰে নিজৰ ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমত দি ৰিক্সা চালক ঠেলা চালকৰ ল'ৰা ছোৱালীৰ ওপৰত অত্যাচাৰ কৰিবৰ কাৰণে আহি যাব এইটো কি কথা ভাই নাপায় নহয় আপোনালোকে যেবিলাক সোধে প্ৰশ্ন আপোনালোকৰ ল'ৰা ছোৱালীবোৰ ক'ত পঢ়ি আছে কওক কিয় এইবিলাক সুধি থাকে আপোনালোকে প্ৰশ্ন নাপায় নহয় নিজৰ ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমৰ স্কুলত দি লৈছে লৈ পেলাই আপোনালোকে এইবিলাক প্ৰশ্ন কৰি থাকে মোকে কি মানে সুধিব আহে কেভিত চিট দি দিয়ক কেভিত কি অসমীয়া মাধ্যম হয় ডনবস্কোত কৈ দিয়ক ডনবস্কোত কি অসমীয়া মাধ্যম হয় এনেকে মানুহে মুখা পিন্ধি থাকিলে অসমখন নচলিব যিসকলক মই শুনিম মই নিষ্ঠাৰে সৈতে শুনিম যোনে কয় যে মোৰ দাদা ল'ৰা ছোৱালী ইংৰাজী মাধ্যমৰ স্কুলত নাই কোনোবা অবিবাহিত হৈ আছে তেওঁ বেলেগ কথা কিন্তু বাকী তেওঁৰ দাদাক ভায়েকৰ ল'ৰা ছোৱালী কোন স্কুলত পঢ়ে তথাপিতো আমিতো মাতৃভাষা স্কুল বদলোৱা নাই অকল ইংৰাজী আৰু অসমীয়া ছাবজেক্ট দুটাহে এটা আমাৰ ল'ৰা কি কম্পিউটাৰটো কিবা প্ৰাক্কলত কিবা যন্ত্ৰ বুলি পঢ়ি পেলাই মেডিকেলত চিট পাব নেকি এইটো নাপায় কোনোবাই যদি তাৰ পিছতো হাতজুৰি ধৰি থাকে তেতিয়া মই ইমানে আহ্বান জনাম যে আপোনালোকে অসমৰ ৰাইজক এখন এফিডেভিট দি দিব যে আপোনালোকৰ ল'ৰা ছোৱালী ককাৰ ল'ৰা ছোৱালী ভাইটি ল'ৰা ছোৱালী কোনোবা নিজে অবিবাহিত তেওঁতো ক'ব মোৰ ল'ৰা ছোৱালী নাই মই য'ত সেইটোতো নহ'ব নহয় হয় নহয় সেইকাৰণে আৰু আপোনালোকেও যিবিলাক এইবিলাক প্ৰশ্ন লৈ মাইকটো ধৰে নিজৰ ল'ৰা ছোৱালী ক'ত এডমিশ্যন দিছে আগত ঠিক কৰি লওক সব এই ইউৰেকা এইবিলাকত যায় মই আপোনালোককতো বাচ্চা লৈ যাওঁতে দেখাই পাই থাকোঁ ৰাতিপুৱাই গতিকে কিয় এইবিলাক কৰি থাকে টক শ্ব' আৰু TRPৰ কাৰণে দুখীয়া মানুহৰ জীৱনক লৈ আমি খেলিব নাপায় অন্ধ্ৰ প্ৰদেশত সব স্কুল ইংলিছ মিডিয়াম তেলেগু মিডিয়ামে তেওঁলোকে বন্ধ কৰি দিলে তেলেগু কম্পালচৰি ছাবজেক্ট আৰু ইংৰাজী আমিতো একো কৰা নাই আমি মাত্ৰ কৈছো যে ইংৰাজী আৰু মেথ যিখন ইভেঞ্চুৱেলি গৈ ল'ৰা ছোৱালী ইংৰাজী পঢ়িবই লাগে ছায়েন্সত যিসকলে গৈ পঢ়িবই লাগে সেইকাৰণে কিছুমান সিদ্ধান্ত দেউতাক মাক ল'ৰা ছোৱালীৰ ওপৰত এৰি দিব লাগে এনেকে কৰি থাকিব নাপায় নহয় এইটোতো কোনো উচিত নহয়